নমস্কাৰ এনে ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ সাধাৰণ বিজ্ঞানৰ তৃতীয়টো চেপ্টাৰ সাংশ্লেষিক আহ আৰু প্লাষ্টিক। ইয়াতে আমি অনুশীলনীত দিয়া যিমানখিনি কোৱেশ্চন আছে গোটেইখিনি আলোচনা কৰিম। বহুত শৰ্টকৈ লিখি দিছোঁ, তেওঁলোকে নিজৰ নিজৰ নোট বহি লোৱা আৰু এইবিলাক লিখি লোৱা আৰু এক্সামৰ কাৰণে মুখস্থ কৰিবা। বহুত ইজি হয় আৰু কোনকেইটা বেছি ইম্পৰ্টেণ্ট হয় মই তোমালোকক কৈ যাম। তোমালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই যাবা। মই এইবিলাক কোৱেশ্চন আলোচনা কৰাৰ আগতে এই পঢ়াটোৰ মেইন থিমটো সাংশ্লেষিক আহ মানে কি হয় তোমালোকক মই বুজাই দিম। কোৱেশ্চন কেইটা আলোচনা কৰাৰ আগতে মই তোমালোকক এটা কোৱেশ্চন এডিশনাল কোৱেশ্চন দি যাওঁ আৰু বুজাই দি যাওঁ। সেইটো হৈছে সাংশ্লেষিক আহ বুলিলে কি বুজা। তোমালোকে কোৱেশ্চনবিলাক গোটেই কোৱেশ্চনবিলাকৰ এনচাৰ কৰাৰ আগতে তোমালোকে এই পঢ়াটোৰ মেইন মানে টপিকটো সাংশ্লেষিক আহ মানে কি বুজিব লাগিব। এইটোৰ উত্তৰ হৈছে সাংশ্লেষিক আহ মানে হৈছে মানৱ সৃষ্ট আহ। মানে সূতা ধৰি লোৱা সূতা আমি যিবিলাক কপা তাৰপিছত আৰু কিবা কিবি এইবিলাক আমি প্ৰকৃতিৰ বস্তুৰ পৰা বনাওঁ, কিন্তু এই সাংশ্লেষিক আহবিলাক মানৱ সৃষ্ট, মানুহে সৃষ্টি কৰা, যাক বিভিন্ন ৰাসায়নিক পদাৰ্থৰ সহায়ত কাৰখানা বা উদ্যোগত তৈয়াৰ কৰা হয়। আৰু এইবিলাক ৰাসায়নিক পদাৰ্থৰ সহায়ত ইণ্ডাষ্ট্ৰী বা চাইণ্টিফিকেলি এইবিলাক তৈয়াৰ কৰা হয়। এই আহবোৰ প্ৰাকৃতিক উৎস যেনে কপা, ঊল, এইটো ঊল হ'ব, আদিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হয়। আমি কিছুমান বস্তু কি ইউজ কৰোঁ, কপা, ঊল, এইবিলাক হৈছে প্ৰাকৃতিক বস্তু। এইবিলাকৰ পৰিৱৰ্তে মানে এইবিলাকৰ দাম অলপ বেছি হয়, সেইকাৰণে এইবিলাকৰ পৰিৱৰ্তে আজিকালি চাইণ্টিফিকেলি মানুহে সৃষ্টি কৰে কিছুমান কৃত্ৰিম আহ সৃষ্টি কৰে, আৰু এইবিলাকক কি বুলি কোৱা হয় সাংশ্লেষিক আহ। যেনে ৰেয়ন, নাইলন, পলিয়েষ্টাৰ, এক্ৰিলিক এইবিলাক। তোমালোকে আজিকালি শুনি থাকা ন যে নাইলনৰ এইটো ৰছীটো নাইলনৰ, তাৰপিছত পলিয়েষ্টাৰ, এক্ৰিলিক কালাৰ, এইবিলাক তোমালোকে শুনি থাকা। এইবিলাক হৈছে সাংশ্লেষিক আহ, মানে মানুহে সৃষ্টি কৰে কিছুমান কাৰখানা বা উদ্যোগত। এইবিলাক নেচাৰেল বস্তু নহয়, যেনে কপা, ঊল, তাৰপিছত পাট, মুগা এইবিলাক যে বনায় এইবিলাকৰ নিচিনা নহয়। এতিয়া তোমালোকে বুজি পালা সাংশ্লেষিক আহ মানে কি। এতিয়া আমি অনুশীলনীৰ কোৱেশ্চন আলোচনা কৰিম। তোমালোকে লিখি যোৱা আৰু মই ভালকৈ বুজাই দিম, তোমালোকে বুজি লোৱা, তেতিয়াহ'লে মুখস্থ কৰাত একেবাৰে সহজ হৈ পৰিব। কিছুমান আহক সাংশ্লেষিক আহ বুলি কোৱা হয়, ব্যাখ্যা কৰা। মানে কিছুমান আহক কিয় সাংশ্লেষিক আহ বুলি কোৱা হয়। আমি এইটোৰ এনচাৰ আগতে পঢ়িলোঁ। কিছুমান আহক সাংশ্লেষিক আহ বুলি কোৱা হয় কাৰণ এইবোৰ আহ, ইয়াতে চন্দ্ৰবিন্দু হ'ব, আহ মানুহে পেট্ৰলিয়ামজাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত উৎপাদন কৰা হয়। মানে এই আহবোৰ পেট্ৰলিয়াম জাতীয় বস্তুৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ কৰি মানে প্ৰচেছ কৰি এই প্ৰক্ৰিয়াৰ সহায়ত উৎপাদন কৰে। যেনে পলিয়েষ্টাৰ, নাইলন আদি কিছুমান সাংশ্লেষিক আহ। আজিকালি মাৰ্কেটত এইবিলাক বস্তু বহুত এভেইলেবল হৈ আছে। তোমালোকে শুনি থাকা যে নাইলন, পলিয়েষ্টাৰ এইবিলাক শুনি থাকা ন, এইবিলাক আজিকালি বহুত মাৰ্কেটত প্ৰচলন হৈ আছে। তাৰপিছত তিনিটা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰটোত ৰাইট চিন দিব কৈছে। তাৰে ভিতৰত কোনটো শুদ্ধ উত্তৰ হয়, বি নম্বৰটো, ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। তাৰপিছত 3 নম্বৰ এনচাৰ, তোমালোকে কিতাপখন আগত লৈ লোৱা আৰু নোট বহি লৈ লোৱা, তেতিয়াহ'লেহে এইবিলাক ভালকৈ বুজি পাবা। উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। ক, সাংশ্লেষিক আহবোৰক খালী ঠাই বা খালী ঠাই বুলিও কোৱা হয়। সাংশ্লেষিক আহবোৰক কি বুলি কোৱা হয়, কৃত্ৰিম, ইয়াত কৃত্ৰিম হ'ব, বা মানৱ সৃষ্ট বুলিও কোৱা হয়। তাৰপিছত সাংশ্লেষিক আহবোৰক পেট্ৰলিয়াম নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়। আমি আগতে এনচাৰটোত পঢ়িলোঁ যে পেট্ৰলিয়াম জাতীয় বস্তুৰ পৰা সংশ্লেষণ কৰি তৈয়াৰ কৰা হয়। তাৰপিছত সাংশ্লেষিক আহবোৰৰ দৰে প্লাষ্টিকো এবিধ কৃত্ৰিম উৎস। সাংশ্লেষিক আহবোৰ যেনেকৈ মানুহৰ দ্বাৰা প্ৰস্তুত কৰা হয়, ঠিক তেনেদৰে প্লাষ্টিকো এবিধ কৃত্ৰিম উৎস। তাৰ পিছৰ কুৱেশ্যনটো হৈছে নাইলনৰ আহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া। মানে নাইলন যে নাইলনৰ বস্তুবিলাক বহুত বেছি ষ্ট্ৰং হয়, টান হয়, এইটো বুজাবলৈ আমাক এটা উদাহৰণ দিব কৈছে। তো উত্তৰ, পেৰাচুট আৰু পৰ্বতাৰোহীয়ে ব্যৱহাৰ কৰা ৰছীবোৰ নাইলনৰ আহেৰে তৈয়াৰী। পেৰাচুট মানে এই যে ডাঙৰ ডাঙৰ কাপোৰৰ নিচিনা লৈ মানুহবিলাকে যে ওপৰৰ পৰা জাম্প মাৰে, তাৰপিছত যে মাটিত পৰি নাযায়, এইটোক পেৰাচুট বুলি কোৱা হয়। আৰু পৰ্বত আৰোহী যিবিলাক পৰ্বত আৰোহণ কৰে তেওঁলোকে ৰছী লৈ
পৰ্বতৰ ওপৰত উঠে আৰু এই ৰছীবিলাক কিহৰ হয় নাইলনৰ হয় এইবিলাক ষ্ট্ৰং হয় কাৰণেহে তেওঁলোকে এইবিলাক মানে বস্তু ব্যৱহাৰ কৰে নহ'লে কি মানুহ মৰিব খুজিব নেকি আৰু এইটোৰ পৰা আমি এইটো বুজিব পাৰোঁ যে নাইলনৰ আহবৰ কি হয় বহুত শক্তিশালী হয় ইয়াৰ পৰা বুজা যায় যে নাইলনৰ আহবৰ শক্তিশালী তাৰ পিছত খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কিয় মানে খাদ্য আমি বেছিভাগ বস্তু বিস্কিট চানা ভুজিয়া এইবিলাক আমি ক'ত বেছি ষ্ট'ৰ কৰোঁ প্লাষ্টিকৰ টেমাত আৰু সেইকাৰণে সুধিছে প্লাষ্টিকৰ পাত্ৰবোৰক মানুহে বেছি কিয় পছন্দ কৰে এইবিলাক বস্তু জাষ্ট তোমালোকে বুজি লোৱা একেবাৰে ইজি হয় কিয় পছন্দ কৰে প্লাষ্টিকে খাদ্য দ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে মানে প্লাষ্টিকে খাদ্য দ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে আৰু বাকি লোহা বা তামৰ বস্তুত ৰাখিলে আমি যদি বেলেগ মানে দৈ চৈ এইবিলাক ৰাখোঁ তেতিয়াহ'লে কি হয় এইবিলাক বেয়া হৈ যায় বিক্ৰিয়া কৰে কালাৰ চেঞ্জ হয় সেইকাৰণে প্লাষ্টিকত এইবিলাক একো নহয় ৰাসায়নিক বিক্ৰিয়া নকৰে প্লাষ্টিকত কি নধৰে মামৰে নধৰে প্লাষ্টিকৰ পাত্ৰবোৰ পাতল আৰু টান হয় প্লাষ্টিকৰ পাত্ৰবোৰ একেবাৰে পাতল আৰু টান হয় প্লাষ্টিকৰ পাত্ৰবোৰ বেছি দিন টিকে মানে বেয়া হোৱাৰ সম্ভাৱনা নাথাকে প্লাষ্টিকৰ পাত্ৰবোৰ বেছি দিন টিকে তাৰ পিছৰ কোৱেশ্চনটো হৈছে তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা তাপ নমনীয় মানে আৰু তাপ দৃঢ় মানে যিবিলাক বস্তুত তাপ মানে গৰমটো সহ্য কৰিব পাৰে মানে যিবিলাক প্লাষ্টিকে গৰম সহ্য কৰিব পাৰে একো বেয়া নহয় এইবিলাকক তাপ দৃঢ় আৰু তাপ নমনীয় মানে এইবিলাকত যদি বেছি গৰম দিয়া হয় তাপ দিয়া হয় তেতিয়াহ'লে গলি যাব পাৰে এইটোৱে পাৰ্থক্য এতিয়া আমি কিতাপৰ ভাষাত পঢ়োঁ তাপ নমনীয় প্লাষ্টিক তাপ দি লেহুকা কৰিব পাৰি লেহুকা মানে লেহু পেহু হৈ যায় যে এইটো তাপ নমনীয় প্লাষ্টিক তাপ দি লেহুকা কৰিব পাৰি আনহাতে তাপ দৃঢ় প্লাষ্টিক তাপ দিলেও সহজে লেহুকা নহয় আৰু যিবিলাক বস্তু মানে তাপ সহ্য কৰিব পাৰে সেইবিলাক বস্তু মানে সহজতে লেহুকা নহয় কিন্তু যদি আমি ডাইৰেক্ট জুইত দিওঁ তেতিয়াহ'লে গলি যোৱাৰ চান্স আছে কিন্তু মানে নৰ্মেল তাপত একো কি নহয় চেঞ্জ নহয় তাৰপিছত তাপ নমনীয় প্লাষ্টিকবোৰ তাপৰ সুপৰিবাহী মানে তাৰ মাজেৰে তাপ পৰিবহন কৰিব পাৰে তাৰ মাজেদি তাপ যাব পাৰে আনহাতে তাপ দৃঢ় প্লাষ্টিকবোৰ তাপৰ কুপৰিবাহী মানে তাৰ মাজেৰে তাপ পাৰ হৈ যাব নোৱাৰে তাৰপিছত তাপ নমনীয় প্লাষ্টিকবোৰ খেলনা ফণী নানা ধৰণৰ পাত্ৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় মানে যিবিলাক বস্তু অলপ কোমল টাইপৰ হয় তাপ নমনীয় যিবিলাক তাপ সহ্য কৰিব নোৱাৰে সেইবিলাক বস্তু দি কি বনোৱা হয় খেলনা ফণী মানে যিবিলাক বস্তু অলপ সৰু সুৰা বস্তু এইবিলাক বনোৱা হয় আনহাতে তাপ দৃঢ় প্লাষ্টিকবোৰ টিভি সেট বাচন বৰ্তনৰ হেণ্ডেল মানে বাচন বৰ্তনৰ হেণ্ডেলবিলাক কি বেছি জুইৰ ওচৰত থাকে সেইকাৰণে এইবিলাক তাপ দৃঢ় পদাৰ্থ দি বনোৱা প্লাষ্টিক দি বনোৱা হয় যান বাহন আদিত ব্যৱহাৰ কৰা হয় যাতে সহজতে গলি নাযায় তাৰপিছত 7 নম্বৰ সেম একে ৰিলেটেড কোৱেশ্চন হয় তলত দিয়াবোৰ কিয় তাপ দৃঢ় প্লাষ্টিকেৰে বনোৱা হয় মানে সসপেনৰ নাল এইবিলাক কিয় তাপ দৃঢ় প্লাষ্টিকেৰে বনোৱা হয় মানে অলপ ষ্ট্ৰং প্লাষ্টিকেৰে কিয় বনোৱা হয় যাতে তাপ তাৰ মাজেদি পাৰ হৈ যাব নোৱাৰে তাপ দৃঢ় প্লাষ্টিক অতি টান সাধাৰণতে তাপে ইয়াক গলাব নোৱাৰে ই তাপৰ কুপৰিবাহী বাবে হাতেৰে ধৰিব পাৰি আৰু তাৰ মাজেৰে তাপ পৰিবহন হ'ব নোৱাৰে সেইকাৰণে যদি গৰম হয় মানে গৰমৰ ওপৰত ৰাখিলেও গৰম নহয় সেইকাৰণে আমি হাতেৰে ধৰিব পাৰি সসপেনৰ নাল যদি আমি ধৰিব নোৱাৰি তেতিয়াহ'লে কি হ'ব হাতত আঁচ লাগিব জুই আৰু সেইকাৰণে তাপৰ কুপৰিবাহী প্লাষ্টিক দি বনোৱা হয় যাতে আমি ধৰিব পাৰি সেয়েহে তাপ দৃঢ় প্লাষ্টিক সসপেনৰ নাল বনোৱাত ব্যৱহাৰ কৰা হয় তাৰপিছত হৈছে বিদ্যুতৰ প্লাগ সুইচ বা প্লাগ বৰ্ড আমি প্লাগ এইবিলাক প্লাষ্টিকৰ হয় কিন্তু তাতেতো গৰম থাকে বিদ্যুতত গৰম হয় কিন্তু তথাপিও প্লাষ্টিক গলি নাযায় কাৰণ এইটো তাপ দৃঢ় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী তাৰ মানে তাৰ মাজেদি বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে সেইকাৰণে আমি প্লাষ্টিকৰ সুইচটো টাচ কৰিলেও আমি মানে কাৰেণ্ট আমাক নালাগে কাৰণ বিদ্যুতৰ কুপৰিবাহী বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ চালিত নহয় এনে সুবিধা থকাৰ বাবে বিদ্যুতৰ প্লাগ সুইচ বৰ্ডত তাপ দৃঢ় প্লাষ্টিক ব্যৱহাৰ কৰা হয় এইবিলাক একেবাৰে ইজি বস্তু তোমালোকে বুজি ল'বা তাৰপিছত
তলত দিয়া সামগ্ৰীসমূহৰ পদাৰ্থবোৰক পুনৰাৱৰ্তন কৰিব পৰা আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰা হিচাপে শ্ৰেণীভুক্ত কৰা। পুনৰাৱৰ্তন মানে পুনৰ ব্যৱহাৰ কৰিব পৰা আৰু পুনৰাৱৰ্তন মানে এইবিলাকক গলাই আৰু ব্যৱহাৰ কৰিব নোৱাৰি। ইয়াত বহুত কেইটা অপশ্যন দিছে, তাৰ ভিতৰত কোন কেইটা মানে এইবিলাকক গলাই পুনৰ ব্যৱহাৰ কৰিব পাৰি আৰু কোনবিলাকক নোৱাৰি। ইয়াত উত্তৰ পুনৰাৱৰ্তন কৰিব পৰা সামগ্ৰীসমূহ হ'ল প্লাষ্টিকৰ খেলনা, কেৰি বেগ, প্লাষ্টিকৰ বাটি, বৈদ্যুতিক তাৰৰ প্লাষ্টিকৰ আৱৰণ, প্লাষ্টিক চকী। এইবিলাক কি হয়, বস্তুবিলাক গলাই আমি আকৌ নতুন বস্তু বনাব পাৰি, পুনৰাৱৰ্তন কৰিব পাৰি, মানে ৰিইউজ। আৰু পুনৰাৱৰ্তন কৰিব নোৱাৰা সামগ্ৰীসমূহ হ'ল টেলিফোনৰ সা সৰঞ্জাম, কুকাৰৰ নাল, বল পইণ্ট পেন, বৈদ্যুতিক চুইচবিলাকক আমি গলাই পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি, মানে এইবিলাক বিশেষকৈ তাপদৃঢ় প্লাষ্টিকবিলাক। তাৰপিছত ৰাণাই গ্ৰীষ্মকালৰ বাবে চাৰ্ট কিনিব খুজিছে। তেওঁ কপাহী চাৰ্ট নে সাংশ্লেষিক আহেৰে তৈয়াৰী চাৰ্ট কিনাটো উচিত হ'ব, কাৰণ দৰ্শাই ৰাণাক উপদেশ দিয়া। এতিয়া এইটো ৰাণাক উপদেশ দিয়াৰ আগত মই তোমালোকক সুধিছোঁ, তোমালোকে গৰমত যদি কাপোৰ কিনিব খোজা তোমালোকে কি কাপোৰ কিনিবা? কটনৰ কাপোৰ নে বেলেগ কিবা অলপ চিল্ক টাইপৰ কাপোৰ কিনিবা? তোমালোকে নিশ্চয় কটনৰ কাপোৰটোৱে কিনিবা। তাৰ মানে কি, এইটো কপাহী কাপোৰ, কটন কাপোৰ কিনিবা। তাৰ মানে কি, কপাহী কাপোৰে মানে কি আমাক বেছি গৰম নলগায়, ঘামখিনি শোষণ কৰি লয়। আৰু বাকী এইবিলাক সাংশ্লেষিক আহ মানে চিল্ক, এইবিলাক পলিয়েষ্টাৰ, বেলেগ টাইপৰ মানে সাংশ্লেষিক আহৰ তোমালোকে কাপোৰ নিকিনিবা। এতিয়া এইটো মানে এনচাৰত লিখিব লাগিব। ৰাণাই গ্ৰীষ্মকালৰ বাবে চাৰ্ট কিনিব খুজিছে, তেওঁ কপাহী চাৰ্টটো কিনাটো উচিত হ'ব, কাৰণ কপাহী চাৰ্ট গ্ৰীষ্মকালত শৰীৰৰ পৰা ঘাম শোষণ কৰে। ঘাম শোষণৰ বাবে শৰীৰৰ উষ্ণতাও ঘামৰ লগত শোষিত হয়। আৰু ঘাম শোষণ মানে কি, আমাৰ ঘামবিলাকত গৰমটো ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহে, গতিকে শৰীৰ শীতল থাকে, মানে ঠাণ্ডা পৰিব। কিন্তু সাংশ্লেষিক পদাৰ্থৰ চাৰ্ট ঘাম শোষণ কৰিব নোৱাৰে, গতিকে শৰীৰ শীতল নহয় আৰু পিন্ধি অসুবিধা অনুভৱ হয়। গতিকে ৰাণাক কপাহী চাৰ্ট কিনাৰ পৰামৰ্শ দিয়া উচিত। এই আৰুবিলাক তোমালোকে এনেকুৱা দেখা পাইছা, এইটো এছামিজ টাইপিঙৰ কাৰণে এনেকুৱা হৈছে, তোমালোকে নিজৰ মতে শুদ্ধ কৰি ল'বা। তাৰ পিছৰ কুৱেশ্যনটো হ'ল প্ৰকৃতিগতভাৱে প্লাষ্টিকসমূহ যে অক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া। মানে প্লাষ্টিকসমূহ, আমি প্লাষ্টিকৰ বস্তুবিলাক যে অক্ষয়কাৰী, মানে এইবিলাক বস্তু ক্ষয় নহয়, ধ্বংস হৈ নাযায়, মানে মাটিৰ লগত মিলি নাযায়। এইবিলাক যেনেকৈ তোমালোকে এটা প্লাষ্টিকৰ পলিথিন বাহিৰত পেলাই দিবাচোন, 10 বছৰ পিছত চাবা যেনেকৈ পেলাই দিছা তেনেকেই আছে, গলি যোৱা নাই, মানে ক্ষয় হোৱা নাই। এইটো বুজাবলৈ আমাক এটা উদাহৰণ দিব কৈছে। প্ৰকৃতিগতভাৱে প্লাষ্টিকসমূহ যে অক্ষয়কাৰী, কাৰণ ইয়াত যিকোনো বস্তু থ'ব পাৰি, কাৰণ আমি প্লাষ্টিকৰ বস্তুবিলাকত যিকোনো বস্তু থ'ব পাৰি, মামৰে নধৰে। যিকোনো বস্তু থ'ব পাৰি মানে ৰাসায়নিক বিক্ৰিয়া নকৰে, মামৰে নধৰে, আৰু খাদ্যদ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে। আৰু যদি এইবিলাক নকৰে, বিক্ৰিয়াই নকৰে, মামৰে নধৰে, তেতিয়াহ'লে এইবিলাক ক্ষয় নাযায়। ইয়াৰ পৃষ্ঠ মিহি বাবে ক্ষয় কম হয়, আৰু পৃষ্ঠবিলাক একেবাৰে মিহি কাৰণে এইবিলাক বস্তু ক্ষয় নহয়। তাৰ পিছৰ কুৱেশ্যনটো একেবাৰে সাধাৰণ প্ৰশ্ন, এইবিলাক তোমালোকে পাৰিবাই মই জানো, জাষ্ট মানে মনোযোগ দি শুনি লোৱা। তোমাক কৈছে টুথব্ৰাছ এডালৰ নাল আৰু নম্বৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে? মানে তোমালোকে যে টুথব্ৰাছ ব্যৱহাৰ কৰা, তাৰ যোনটো মানে তোমালোকে ধৰি ব্ৰাছ কৰা নালটো, সেইটো আৰু ব্ৰাছবিলাক মানে আগত যে ব্ৰাছখিনি থাকে, এইবিলাক একে প্লাষ্টিক ইউজ কৰাটো উচিত নে আমাক সুধিছে। উচিত নহয়, কাৰণ আমি যিখিনি দি ব্ৰাছ কৰোঁ এইখিনি মানে কোমল হ'ব লাগে, আৰু যোনখিনিত আমি ধৰি ৰাখোঁ এইটো অলপ টান হ'ব লাগে। উত্তৰ, টুথব্ৰাছ এডালৰ নাল আৰু নম্বৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নহয়। নম্বৰ নালতকৈ বেছি কোমল প্লাষ্টিকেৰে তৈয়াৰ কৰিব লাগে, মানে নম্বৰ বেছি কোমল প্লাষ্টিকেৰে তৈয়াৰ কৰিব লাগে। তাৰপিছত পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা, এই পৰামৰ্শৰ ওপৰত মতামত দিয়া। আমাক সকলোৱে কৈ থাকে যে প্লাষ্টিক ইউজ কৰিব নালাগে, যিমান সম্ভৱ আমি কাগজৰ বেগ, তাৰপিছত কাঁচৰ বটল এইবিলাক ব্যৱহাৰ কৰিব লাগে, প্লাষ্টিক ইউজ কৰিব নালাগে। এইটোৰ পৰামৰ্শটোৰ মতামত মানে আমি কি ভাবোঁ এইটোৰ ওপৰত মতামত দিব কৈছে, এইটো ইম্পৰ্টেণ্ট হয়। পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে, কাৰণ প্লাষ্টিক পচি নাযায়। আমি আগতে পঢ়িলোঁ যে প্লাষ্টিক ক্ষয় নহয়, প্লাষ্টিক পচি নাযায়,
আৰু পুৰিলে পৰিৱেশ প্ৰদূষিত গেছ নিৰ্গত হয় আৰু প্লাষ্টিক পুৰিলে বেয়া বেয়া গেছ নিৰ্গত হয় যিবিলাক আমাৰ পৰিৱেশৰ কাৰণে ঠিক নহয় মানে পৰিৱেশ বিনষ্ট কৰে ফলত পানী মাটি আৰু বায়ুক সমানে প্ৰদূষিত কৰে আৰু প্লাষ্টিক যিহেতু পচি নাযায় আমি যদি নদীত পেলাই দিওঁ পানীবিলাকো বেয়া হ'ব পানীত এনেকুৱাভাৱে মানে থাকে মাছবিলাক লাষ্টত প্লাষ্টিক খায় আৰু এই মাছবিলাকক আমি খাওঁ মানে আমিও প্লাষ্টিক খাই আছোঁ তোমালোকে এবাৰ ভাবি চাবা টাউনবিলাক চিটিবিলাকতো সকলোৱে বস্তুবিলাক কি কৰে নদীত পেলাই দিয়ে নদীৰ কাষত পেলাই দিয়ে যেতিয়া বানপানী আহে এইবিলাক কি কৰে ভাহি লৈ গৈ ক'ত পেলায় নদীত পেলায় আৰু এই নদীতে মাছ বিভিন্ন ধৰণৰ বস্তু থাকে আৰু সেই বস্তুবিলাকক আমি মাছ এইবিলাক খাওঁ তাৰ মানে কি আমিও আল্টিমেটলি প্লাষ্টিকে খাই আছোঁ আৰু প্লাষ্টিকবিলাক জমা হৈ বহুত বেয়া এটা পৰিৱেশৰ সৃষ্টি হয় যিহেতু এইবিলাক বস্তু পচি নাযায় আৰু পানী মাটি বায়ু সকলোকে প্ৰদূষিত কৰে সেয়ে পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে সেইকাৰণে তোমালোকে যিমান সম্ভৱ প্লাষ্টিক ইউজ নকৰাৰ চেষ্টা কৰিবা এতিয়া এ স্তম্ভত দিয়া শব্দবোৰক বি স্তম্ভৰ লগত মিলাব দিছে তোমালোকে কিতাপত মিলাই লোৱা ফাৰ্ষ্ট পলিয়েষ্টাৰ কোনটোৰ লগত হ'ব সহজে সতৰা নপৰা কাপোৰ টেফলন কৰাল নলগা লাগি নধৰা ৰন্ধন সা সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয় তাৰপিছত ৰেয়ন কাঠমণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় নাইলন পেৰাচুট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয় তোমালোকে এইখিনি দাগ দি ৰাখিবা কিতাপত আৰু বহীত লিখিলে লিখি ল'বা তাৰপিছত 14 নম্বৰ সাংশ্লেষিক আহসমূহৰ উৎপাদনে আচলতে বন সংৰক্ষণত সহায় কৰি আছে মতামত দিয়া মানে এইবিলাক যে মানৱ সৃষ্ট যিবিলাক আছে ৰাসায়নিক প্ৰক্ৰিয়াৰে যে কি ইণ্ডাষ্ট্ৰিত বনায় এইবিলাকে আমাৰ বনাঞ্চল সংৰক্ষণ কৰাত সহায় কৰি আছে নেকি আমাক মতামত দিব কৈছে যদি সাংশ্লেষিক উৎপন্ন নহয় তেন্তে আমাৰ দৈনন্দিন জীৱন যাপনত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ বনজাত উদ্ভিদৰ পৰা তৈয়াৰ কৰিব লাগিব যদি এইবিলাক পেট্ৰলিয়াম জাতীয় বস্তুৰ পৰা এইবিলাক প্ৰস্তুত নকৰিলেহেঁতেন তেতিয়াহ'লে আমি কি কৰিলোঁ হয় মানে সকলোবিলাক বস্তু বনৰ মানে গছ-গছনিৰ ওপৰত আমি নিৰ্ভৰ কৰিলোঁ হয় যেনেকৈ মৰাপাটৰ পৰা আৰু কিবা কিবি মানে বনাঞ্চলৰ বস্তুৰ ওপৰত আমি এইবিলাক নিৰ্ভৰ কৰিব লগা হ'লহেঁতেন তেতিয়াহ'লে কি গছ-গছনি বেছি কটা পৰিলেহেঁতেন সেইকাৰণে কৈছে যে বনাঞ্চল ধ্বংসত অলপ সহায় কৰিছে মানে বনাঞ্চল ধ্বংস অলপ কম কৰিছে ফলত সামগ্ৰীসমূহ উৎপাদন কৰিবলৈ হাবি বনৰ উদ্ভিদ কাটি তহিলং কৰিব লগা হ'লহেঁতেন কিন্তু সাংশ্লেষিক উৎপাদনৰ পাছত এইবোৰ সামগ্ৰী তৈয়াৰ কৰা হোৱাৰ বাবে বনৰ উদ্ভিদবোৰ বেছি বাচি গৈছে গতিকে সাংশ্লেষিক বোৰ উৎপাদনে বন সংৰক্ষণত সহায় কৰিছে তোমালোকে এইখিনি লিখিব পাৰা যে যদি সাংশ্লেষিক বোৰ তৈয়াৰ কৰা নগলহেঁতেন তেতিয়াহ'লে মানুহবিলাক গোটেইবিলাক বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰিলেহেঁতেন তেনেকুৱা বস্তুৰ কাৰণে আৰু সেইবোৰৰ কাৰণে মানুহে গছ-গছনি কাটি তহিলং কৰিলেহেঁতেন আৰু সেইকাৰণে আমি ক'ব পাৰি যে সাংশ্লেষিক বনাঞ্চল মানে ৰক্ষা কৰাত অলপ সহায় কৰিছে তাৰপিছত তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা মানে তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী মানে কিছুমান বস্তু আছে তাপ নমনীয় মানে তাপ দিলে গলি যায় কিন্তু তাপৰ কাৰণে নমনীয় তাপৰ কাৰণে মানে পৰিবাহী তাপ দিলে গলি যায় কিন্তু বিদ্যুতৰ কুপৰিবাহী কিন্তু বিদ্যুৎ আকৌ তাৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে আমাক সেইটো বুজাবলৈ আমি আগতে কি পঢ়িলোঁ যে তাপ নমনীয় পদাৰ্থবিলাক বিদ্যুতৰো সুপৰিবাহী হয় কিন্তু আমাক এটা উদাহৰণ দিব কৈছে যে তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী মানে তাপ তাৰ মাজেৰে পাৰ হৈ যাব পাৰে কিন্তু বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে এইটো উদাহৰণ এটা হ'ল তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী যদি আমি এডাল প্লাষ্টিকৰ তাৰেৰে বিদ্যুৎ বৰ্তনী এটা তৈয়াৰ কৰোঁ মানে প্লাষ্টিকৰ তাৰেৰে এটা বিদ্যুতৰ বৰ্তনী যদি তৈয়াৰ কৰোঁ তেন্তে তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয় মানে আমি তোমালোকে ভাবা তাৰবিলাক যে আছে কাৰেণ্টৰ তাৰবিলাক তাৰ ওপৰত যে প্লাষ্টিক থাকে সেইটো তাপ নমনীয় হয় কিন্তু তাৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে প্ৰবাহিত নহয় সেইকাৰণেহে আমি টাচ কৰিব পাৰোঁ তাৰবিলাক ইয়াৰ পৰাই তাপ নমনীয় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী বুলি প্ৰমাণ পোৱা যায় আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল তোমালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা মই আৰু তোমালোকৰ কাৰণে যিবিলাক ইম্পৰ্টেণ্ট চেপ্টাৰ থাকে সকলোবিলাকৰ ভিডিঅ' লৈ আনিম থেংক ইউ